আজি প্ৰথমে আমাৰ পূব খাৰিজা বিজনী হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী এইখন স্কুলত এখন মেথছ আৰু ছায়েন্সৰ লেবৰেটৰী মই অপেনিং কৰি আহিলোঁ আৰু এতিয়া দক্ষিণ খাৰিজা বিজনী আমাৰ যিটো হাই স্কুল মই ইয়াতে আহি পেলাই উপস্থিত হৈ আমাৰ যিটো মেথছ আৰু ছায়েন্স লেবৰেটৰী এইটো মই অপেনিং কৰিলোঁ। তাৰ লগতে এখন ৰান্ধনী ঘৰ এইটো আমি অপেনিং কৰিলোঁ। অপেনিং কৰাৰ পিছত আমি শিক্ষকসকলৰ লগতো কথা পাতিলোঁ। আমাৰ শিক্ষকসকলে মোক এটা বস্তু জনালে যে বিল্ডিংখন আমি পালোঁ, আমাৰ সেই ছায়েন্সৰ যিখিনি মানে আচলতে পৰিপূৰ্ণ সা সৰঞ্জাম এইখিনি আমাৰ এতিয়াও অভাৱ আছে। এইখিনি মই আমাৰ টিচাৰসকলৰ লগত কথা পাতিম, তেওঁলোকৰ কি কি লাগে নেলাগে সেই কথাখিনি তেওঁলোকক মই জনাব দিছোঁ, মই সহযোগ কৰিম। আৰু আমাৰ এডুকেশ্যনৰ EM ছাৰৰ লগত মই কথা পাতিম। খাৰিজা বিজনী অঞ্চলখন আমি আগলৈ এডুকেশ্যন ছেক্টৰত কেনেকুৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। ইতিমধ্যে মই ৰুম এটা দিছিলোঁ, কাম আৰম্ভ হৈছে, আপোনালোকে দেখিবলৈ পাইছে। ৱাল বাউণ্ডাৰীৰ কামো ইয়াতে আছে আৰু বিল্ডিংটো নতুন ইনফ্ৰাষ্ট্ৰাকচাৰত নতুনকৈ আমি ভালকৈ অত্যাধুনিক হিচাপে বনোৱাৰ কাৰণেও স্কিম হাতত লৈছোঁ। এই খাৰিজা বিজনী অঞ্চলত আৰু এটা 100 বেডেড হস্পিটেলো হ'বলৈ গৈ আছে। এই অঞ্চলখনে 30,000 পপুলেশ্যন আমাৰ, এই পপুলেশ্যনৰ পৰাই তেওঁলোকে যথেষ্ট মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ এটা অসুবিধা এটা বাৰুকৈয়ে আছিলে, যাৰ কাৰণে আপোনালোকে গম পায় যে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে তেওঁৰ হাতেদি এটা ডিজিটেল ষ্ট'ন ফাউণ্ডেশ্যন কৰি গৈছে বেকী নদীৰ ওপৰত ডাঙৰ এখন ব্ৰিজ। গতিকে এই অঞ্চলখনৰ প্ৰতি মোৰ নিজৰো দৃষ্টি আছে আৰু BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰো দৃষ্টি আছে। গতিকে এই খাৰিজা বিজনী অঞ্চলৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে আজি যি প্লেটফৰ্ম এই স্কুলবিলাক, সেই স্কুলখনক আমি আগলৈ বহুত দূৰ আমি উন্নত মানদণ্ডৰে আমি আগবঢ়াই লৈ যাম। আমাৰ ভৱিষ্যত আমি নিজে মানে গঢ় দিব লাগিব। মানুহৰ অসুবিধা যথেষ্ট, অকল খালী নিজডাকো আৰু খাৰিজা বিজনী অঞ্চল এইটোৱেই নহয়। আপোনালোকক এতিয়া মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই, আজি জিকাৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত 3 মাহ কামৰ সময় পাইছিলোঁ। তাৰপিছত আমাৰ আকৌ ইলেকশ্যন আহি গ'ল। এই ৰাস্তাসমূহ ইতিমধ্যে পাৰ্মিশ্যন মানে আমাৰ এপ্ৰুভ হৈ গৈছে। আমি খুব সোনকালে এই কাম আৰম্ভ কৰিম। কিছুমান ৰাস্তা আমি আপোনাৰ আসাম মালাতো আমি সোমাই দিব পাৰিছোঁ। 332 কোটি টকাৰ খৰচেৰে যদি আজি আমি দলং আনিব পাৰোঁ, এই ৰাস্তাবিলাক আমাৰ কাৰণে একো নহয়। কিন্তু আচলতে আমাৰ গভমেণ্টে কাম কৰিবৰ কাৰণে আমি সময় কম পাইছোঁ। আমাৰ আকৌ এটা ইলেকশ্যন আহি গ'ল। আমাৰ এই ৰাস্তাসমূহ খুব সোনকালে কাম আৰম্ভ হ'ব, আপোনালোকে দেখিবলৈ পাব। নিউজৰ চেনেলৰ মানুহখিনিয়ে যদি নিউজ নকৰে তেতিয়াহ'লে মানুহে কেনেকৈ গম পাব? কাম যেতিয়া আমি কৰিম আপোনালোকে সেই নিউজটো কৰিব, অনুৰোধ থাকিল।